মালবিকা মোৰ নানীৰ নাম মালবিকা সেইকাৰণে মোৰ দোকানৰ নাম মালবিকা ষ্ট'ৰ কিন্তু কোন অসভ্য নানীৰ নামটো সলাই দিলে মালবিকা ষ্ট'ৰ কৰিলে এতিয়া কোনো ভাল বস্তু বিচাৰি নাহে চব এইটো বিচাৰি বিচাৰি আহে ইফালে মই নিজে এইটো বেলেগৰ পৰা বিচাৰি আনিছো 170 টকা মালবিকা মালবিকা নানী আই লাভ ইউ কিতাপ পঢ়িলে অকল বিয়ে নে নহৈছে গাত বলো হৈছে কোৱা হেল্ল' শুনি আছো কোৱা গাড়ী পাইছা নেকি গাখীৰ আনিছে প্ৰাইভেট কাৰৰ কথা কৈছিলো চিটি বাছ লৈ মই চাকৰিয়ে বাকৰিয়ে চম্ভালিব নোৱাৰিম নহয় মই কৰি আছো ৰবা পাগলটো আজি বেঙেনা খেতি উল্টা হৈ গৈছে কিয় গাখীৰ পেলালে আপুনি মোৰ লগত নাচি নাচি নিজে পেলাইছে কিয় নাচিছিলি ভুলতে গাখীৰ বুলি খাইছে ইয়াচোন গাখীৰে আছে বেকগ্ৰাউণ্ডটো চাই এই যে আপোনাৰ জোঁৱাই আচ্ছা জোৱাই জোঁৱাইটো ঘনীয়েক মণি মানে আৰু মণি ককা মই গোটেইকেইটা ববাদ কেনেকৈ এইবিলাক আপুনি মোক নুসুধিবচোন খালি ববাদ হ'ম বুলি ধৰি লওকচোন না বৰবাদ বাৰু হ'ল কিন্তু কিহৰ কাৰণে মোৰ মাজত যে মুহু গুণ্ডা এইডাল যে আকৌ সাপ পাইছে এইডাল যদি সাপ পাইছে গোটেইকেইটা চেপেপ হয় নেকি এতিয়া মুহু গুণ্ডা সাপ পাইছে তাৰপিছত দাঁত বাছ কৰিব তাৰপিছত গা ধুব কাপোৰ পিন্ধিব তাৰপিছত ওলাই আহিব নহয় কিবা এটা খাই আহিব দিবি হেই সেইটো কবই নালাগে সেইটো খালী পেটে এনেও নাই আচ্ছা ভাল দিন এটা চাই আধাই মুধা পালে মাৰি পেলা মোৰ লোৱা বঢ়িয়া লগ পাম ন একে চফা ন আহিছো সঁচাই ইয়াৰ ব্ৰেইনটো গৈছে পাগলে হ'ল নাজানো হোৱা বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো প্ৰিঞ্চিত এতেকে পৰমেশ্বৰ চাও তোমাৰ বেছি সময় নালাগিছে দুঘাট দিছে জুজুকে মালছে কান্তলীয়া চৰ চিনি পাও কাণৰ তলত যে মায়ে কাক মোক মাৰিছে নহয় মোক আবে দম দিছ নেকি বে আপোনালোকৰ যে ফেঙেলি কি ফেঙেলি পৰিয়ালটোৰ কথা কৈছো গোটেই পৰিয়ালটো যে 10টা বজাত শেষ ফিনিছ হয় নেকি সেইটো আকৌ কি কথা একো কথা নাছে গা ধুবলৈ আছে যদি গা ধোৱা খাবলৈ আছে যদি খাই লোৱা 10টা বজাত আহি এফালৰ পৰা মাৰিহে গৈছো এতিয়া কেইটা বাজিলে এতিয়া সময়টো নাজানিছো না 10টা বজাতে মাৰিছো 10টা বজাতে আহিছো ঠিক আছে আবে আইও দেহি পাগলটো 10:30 আহি আকৌ কি 10টা বজাত মৰাৰ টাইম দিয়ে কি যে হ'ব নহয় We die for society, life for society. We are থৈ যায় জাতিলাও পাতিলাও অঙলাও আজিলৈকে চব কাটিছে আজি মই মানুহৰ ডিঙি কাটি আছো বাচ্চাটা 2 পিচ কেকেচা 3 পিচ মনিব এইটো সময়ত দেখা যাব মোক গাখীৰ পেলাবলৈ আহিছে কিহৰ ৰূপ এইবিলাক আগতে এবাৰ হৈছিল চাহ মহু গুণ্ডা চাহৰ দোকানখন ৰখাতলে খেদালি চাহ বনোৱাৰ ধান্দা নাই লোকৰ পৰা চাহখিনি খাব লাগে
উঠ উঠ এনেকে থাকো দিয়কচোন বহুত দিনৰ মই হাতটো কাঢ়িছো চাহ তোক মই উঠিব দিছো নহয় কি হৈছিল এতিয়া চাব হা ঐ কি চাব লাগে এই যে কেকেচা ঘৰ আগতে গাখীৰ আনিছো আজি মই পেলাই ঐ কান্দি কান্দি কথা ক কিয় তই ভালকৈ কথা ক এই যে কেকেচা ঘৰ আগতে গাখীৰ আনিছো কেকেচা আনোতো যে পেলাই পেলাই দিছে সেইকাৰণে কেকেচা একো কৰিব ধৰিছে মণিবক দম দিছে মোহন হৈ গ'লে এলোকেলো পাইছে সেইকাৰণে মুহু গুণ্ডা হৈছে চাহ তোক যদি মই আকৌ এইটো কিতাপত ক'ৰবাত দেখো নহয় তাতেই গুলিয়াম তোক মোক গাখীৰৰ বিচাৰটো কৈ দিয়ক বিচাৰ লাগে তই বাহিৰলৈ ওলাচোন এনেকে কোনে কৈছে চাহ হেল্ল' হয় ছাৰ হয় ঠিক আছে ছাৰ ছাৰ মই এতিয়াই গৈ আছোঁ অঁ চাহ অ'কে ছাৰ চিয়'ৰ চাহ কোনোবা ফালে যায় চাহ কিয় আপুনি হৈছা নহৈছা কৈ আছে কথা শুনাত এক্সপাৰ্ট থানালৈ নগৈছে বেলেগ কোন জেগালৈ গৈছে আচ্ছা কামৰ ধান্দা কমিছে চাহ